পালচাৰ 125ৰ এক শ্বৰুম প্ৰাইচ আৰু অন ৰোড প্ৰাইচৰ বিষয়ে ক'ম তো গোলাঘাট আছামৰ আৰু পালচাৰ 125 কাৰ্বন ডিস্ক ছিংগেল ছিটখনৰ বিষয়ে ক'ম তো কোনোবা যদি মোৰ চেনেলত নতুন চাই আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব তো বলক ভিডিঅ'টো আৰম্ভ কৰি পেলাওঁ তো পালচাৰ 125ৰ এক শ্বৰুম প্ৰাইচ চলি আছে গোলাঘাট আছামত 93,805 ৰুপিজ আৰু ইয়াৰ RTO 7,150 ৰুপিজ আৰু ইঞ্চুৰেঞ্চ হৈছে 8,100 ৰুপিজ আৰু টোটেল অন ৰোড প্ৰাইচ হৈ গৈছে 1,09,055 টকা অন ৰোড গোলাঘাট আছামত। কোনোবা যদি কেছত যদি ল'ব বিচাৰে পালচাৰ 125 কাৰ্বন ডিস্ক ছিংগেল ছিটখন তেতিয়া 1,09,055 টকা টোটেল দিব লাগিব। আপোনালোকে যদি কেছত কিনে যদি পালচাৰ 125খন ছিংগল ছিট ডিস্কখনত তেতিয়াও আপোনালোকে এক্সট্ৰাকৈ দিব লাগিব কিট লেগ গাৰ্ডৰ পইচা 400 টকা আৰু MC আৰু RC মানে হৈছে দুটা ছাৰ্ভিচিং ফ্ৰী পাব MC কাৰ্ডটো দিব আৰু RCটো কিবা এটা আছে সেইটো মই সিমানকৈ নাজানো কিন্তু সেইটো 1,300 টকা দিব লাগিব আৰু হেডিং চাৰ্জেছ আৰু RC মানে আপোনালোকে নাম্বাৰ প্লেট আৰু RCৰ কাৰণে 1,250 টকা ইয়াতে লোৱা হ'ব সেইকেইটা পইচা আপোনালোকে দিব নালাগে টোটেল হৈ যাব 2,950 টকা এইটো আপোনালোকে তাতে দিব লাগিব যদি কেছত কিনে তেতিয়া সেইটো এক্সট্ৰাকৈ দিব লাগিব 2,950 টকা বা ফাইনেন্সত কিনিলেও আপোনালোকে সেইটো দিব লাগিব 2,950 টকাটো সেইটো বাধ্যতামূলক কম্পালচৰি কৰি দিছে ডিলাৰত আৰু ফাইনেন্স ডিটেইলৰ বিষয়ে কৈ দিওঁ ফাইনেন্সত যদি ল'ব বিচাৰি আছে মই নিজে বন্ধন ফাইনেন্সত কৰি আছোঁ আৰু মোৰ লগত পৰাগ দা আছে পৰাগ গোহাঁই বন্ধন ফাইনেন্স LTD ডিলাৰত আহিলে বন্ধন ফাইনেন্স কোনে কৰে সুধিলে আপোনালোকে কৈ দিব তো আপোনালোকে যদি ল' ডাউন পে'মেণ্ট কৰে 20,000 তাৰ লগত আপোনালোকে 2,950 টকাটো এক্সট্ৰা দিব লাগিব আৰু আপোনালোকৰ তেতিয়া লোন এমাউণ্ট হৈ যাব 89,055 ৰুপিজ আৰু আপোনালোকৰ ৰেট অফ ইণ্টাৰেষ্ট হৈ যাব ডিলাৰৰ যিটো আমাৰ ৰেট অফ ইণ্টাৰেষ্ট আমাৰ লোনটোৰ তো আমাৰ ৰেট অফ ইণ্টাৰেষ্ট 19.4 ৰয় আৰু আমাৰ মন্থটো হৈ যাব আপোনাক 3 বছৰ ফাইনেন্স দিবগৈ আপোনালোকৰ 36 মন্থ আৰু মন্থলি যিটো আপোনাৰ ইনষ্টলমেণ্ট আহিব 3,467 টকাকৈ মন্থলি ইনষ্টলমেণ্ট আহিব 3 বছৰত যদি আৰু কিবা জানিব থাকিলে মোক কণ্টেক্ট কৰিব মোৰ নাম্বাৰ ডিছক্ৰিপশ্যন বক্সত দিয়া থাকিব আৰু ভিডিঅ'টো দিয়া থাকিব আপোনালোকে মোক কণ্টেক্ট কৰিব যিকোনো মডেলৰ বাইক লাগিলে বা কমেণ্ট কৰিব আপোনালোকে সেইটো ভিডিঅ' লাগে বুলি তো মই সেইটো ভিডিঅ' বনাই দিম আৰু কোনটোৰ বিষয়ে জানিব লাগিলে আপোনালোকে কমেণ্ট কৰিব তো আজিৰ ভিডিঅ'টো ইমানে জয় আই অসম।